সুইসাইড নোট কবি পল্লৱ দত্ত আবৃত্তি পুনম পেনিলোপ নাথ আয়ো তোৰ জোৱাইৰৰ সতে মই একেবাৰে সুখী হ'ব পৰা নাই ইমান কলো মোক বিয়া নিদিবি তহঁতিচোন কোনেও নুশুনিলি মোৰ কথা এবাৰো কিয় নুসুধিলি বাৰু মোৰ মনৰ কথা বুজিও নাপালি মই আনৰ হতে পুহি ৰখা সপোনটোৰ কথা জাননে আই মই আজি বহুদিনে শুৱা নাই শুলেই সপোনত তেওঁ আহি মোক বৰকৈ হাঁহি যায় অ' আই বৰকৈ হাঁহি যায় মই বোলে টকা গাড়ী অট্টালিকা দেখি আমি একেলগে দেখা সপোনটো দিলো জুই লগাই আয়ো মিছা বুলি এদিন চিঞৰি উঠিলো আই মই চিঞৰি উঠিলো তোৰ জোৱাই সাৰ পাই উঠাত জোৱাইৰক দিবলৈ যে মোৰ একোৱেই উত্তৰ নাই বহুদিন সুধিছে মোক তেওঁ সপোনটোৰ কথা তোৰ জোৱাইৰক দিবলৈ কিন্তু মোৰ একো উত্তৰ নাই জানো আই সপোনৰ ভয়ত মই বহুদিন শুৱা নাই কিজানি তোৰ জোৱাইয়ে কিবা গমকে পায় তেওঁ গম পালে মই কি কম আই তেওঁ কিবা সুধিলে মই কি কম আইও তোৰ জোৱাইৰৰ হতে মই একেবাৰে সুখী হ'ব পৰা নাই তোৰ জোৱাই বেয়া মানুহ নহয় বৰ ভাল মানুহ মোক দুপকে পৰিবলৈ নিদিয়ে বৰ মৰম কৰে বিয়াৰ পিছদিনাই মোক ফুৰাবলৈ নিলে বহু দূৰলৈ নতুন দম্পতীয়ে তাত বোলে নিশা কটায় হয় মই কিন্তু বৰ আমনি পালো আই তোৰ জোৱাইয়ে মই ভাল পোৱাকৈ বিধে ৰান্ধে সদায় বিধে ৰান্ধে মোলৈ ৰঙা নীলা শাৰী আনি এতিয়া যে থবলৈ ঠাই নাই জাননে আই পুৱাৰ যে এই চাহকাপো মোক বিচনাতে দিয়েহি চপাই কিন্তু ইমানৰ পিছতো মই সুখী হ'ব পৰা নাই আই মই সুখী হ'ব পৰা নাই প্ৰেম ভাল পোৱা আৰু সেই সপোনবোৰ এৰি মই কেনেকৈ সুখী হওঁ তই কচোন নাই কেতিয়াবা ভাবো এই সকলোবোৰ এৰি আধৰুৱা সপোনটো সাজিমকৈ দুনাই কিন্তু মোৰ বৰ ভয় লাগে আই বৰ ভয় লাগে সমাজখনে যে মোক হাঁহিব থুৱাব আৰু পিতায়েতো মোক দিব জ্বলাই মই যে সেই আগৰ জোনাকী পৰুৱাক ধৰি থকা ছোৱালীজনী নহয় হোৱাই এতিয়া আৰু কলংকিনী হৈ মই কেনেকৈ জীয়াই থাকিম আই মই এতিয়া কি কৰোঁ তয়ে কচোন নাই তয়ে ক মই এতিয়া কি কৰোঁ আই মোৰ যে একোৱে উপায় নাই জীয়াই মৰাতকৈ মই সঁচাকৈ মৰি যাওঁ নেকি আই সঁচাকৈয়ে মৰি যাওঁ তহঁত কুশলে থাক এই কাগজখন পুৰাই হ'লেই মই ল'ম ডিঙিত ৰছীডাল লগাই মোক ক্ষমা কৰি দিবি আই মোক ক্ষমা কৰি দিবি তোৰ জোৱাইৰৰ সতে মই একেবাৰে সুখী হ'ব পৰা নাই আই
একেবাৰে সুখী হ'ব পৰা নাই মোক ক্ষমা কৰি দিবি আই মোক ক্ষমা কৰি দিবি